নমস্কাৰ বন্ধু বান্ধৱীসকল, চাফাই কৰ্মীৰ বাবে ৱাক ইন ইণ্টাৰভিউ হ'ব। চ' বন্ধুসকল এডভাৰটাইজমেণ্টটো চাব, আপোনালোকক মই দেখুৱাইছোঁ। কৰ্মচাৰী ৰাজ্য বীমা আঁচনি ESIS অসমৰ অধীনত চিকিৎসালয়ত আৰু ডিছপেনচেৰীসমূহৰ অস্থায়ীভাৱে প্ৰাৰম্ভিক 11 মাহৰ বাবে চাফাই কৰ্মী ছুইপাৰ পদত ৱাক ইন ইণ্টাৰভিউ হ'ব। চ' বন্ধুসকল ইচ্ছুক প্ৰাৰ্থী আমন্ত্ৰণ কৰা হৈছে। শিক্ষাগত অৰ্হতা লাগিব ন্যূনতম 8ম শ্ৰেণী উত্তীৰ্ণ। মুঠ পদ 18টা আছে। প্ৰাৰম্ভিক 11 মাহৰ বাবে বেতন থাকিব 12,000 প্ৰতি মাহে। সাক্ষাৎকাৰ দিন 24/8/2020, সময় পুৱা 10:30 বজাৰ পৰা। আৰু সাক্ষাৎকাৰৰ স্থান আছে প্ৰশাসনীয় চিকিৎসা বিষয়া, ৰাজ্য বীমা আঁচনি কাৰ্যালয়, অসম জৱাহৰ নগৰ, গুৱাহাটী 22। আৰু ইয়াতে দিয়া আছে এডমিনিষ্ট্ৰেটিভ মেডিকেল অফিচাৰ ESI স্কিম এছাম, জৱাহৰ নগৰ, গুৱাহাটী 22। ইচ্ছুক প্ৰাৰ্থী সাক্ষাৎকাৰৰ বাবে আহোঁতে নিজৰ পৰিচয় পত্ৰ, পেন কাৰ্ড, আধাৰ কাৰ্ড লগতে শিক্ষাগত অৰ্হতা আৰু অভিজ্ঞতাৰ প্ৰমাণপত্ৰ লৈ আহিব লাগিব। আৰু সাক্ষাৎকাৰলৈ অহাৰ বাবে কোনো বানচ যোগান ধৰা নহ'ব। প্ৰাৰ্থী নিৰ্বাচনী ক্ষেত্ৰত কমিটিৰ সিদ্ধান্ত চূড়ান্ত হিচাপে গ্ৰহণ কৰা হ'ব। আৰু প্ৰাৰ্থীসকলে সাক্ষাৎকাৰলৈ আহোঁতে COVID-19 সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি ল'বলগীয়া সাৱধানসমূহ মানি চলিব লাগিব। এতিয়া দিছে আৰু আপোনালোকে যদি ইচ্ছা কৰে তেতিয়াহ'লে যাব পাৰে।